আমি সকলোৱে জানো আজি বিশ্ব যোগ দিৱস। আজিৰ এই পবিত্ৰ দিনটোত আমাৰ মহাবিদ্যালয়ৰ NSS গোটে আমাৰ উমেন সেলৰ সহযোগিতাত আমি যোগ দিৱস বৰ উলাহ মালহেৰে উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ আজিৰ এই কাৰ্যসূচীত আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় সভাপতি মহাশয় উপস্থিত হৈছে আৰু লগতে আমাৰ আজিৰ এই কাৰ্যসূচীত বিশিষ্ট যোগবিদ শ্যামল সাহাদেৱে আজিৰ এই কাৰ্যসূচীটো পৰিচালনা কৰে। তেখেতে বৰ সুন্দৰকৈ আজিৰ এই অনুষ্ঠানটো পৰিচালনা কৰিলে, তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় সভাপতি মিষ্টাৰ কৃষ্ণচন্দ্ৰ নাথ ছাৰ আমাৰ মাজত আহিছে। তেখেতৰ উপস্থিতি আমাক বহুত পৰিমাণে উৎসাহ উদ্দীপনা যোগাইছে, ছাত্ৰ ছাত্ৰীসকলেও বৰ ভাল পাইছে। আৰু আজিৰ এই কাৰ্যসূচীত আমাৰ উমেন সেলৰ যিসকল বিষয়ববীয়া আছে আৰু NSSৰ ভলাণ্টিয়াৰ তথা ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে উৎসাহেৰে ওলাই আহিছে। আমি ইতিমধ্যে যোগ দিৱস উপলক্ষে যি কাৰ্যসূচী আছিল আমি সমাপ্ত কৰিলোঁ। অনাগত দিনতো আমি এনে কাৰ্যসূচী চলাই যাম। অন্য বছৰৰ দৰে আমি এইবেলিও ভালকৈ আমি উদযাপন কৰিব পাৰিছোঁ, তাৰ কাৰণে বৰ ভাল লাগিল। আমি সকলোৱে জানো যে মানুহৰ বেচিকেলি ফিজিকেল, মেণ্টেল আৰু স্পিৰিচুৱেল ডেভেলপমেণ্টৰ কাৰণে যোগটো অতি জৰুৰী। এইটো কেৱল এটা দিনৰ কাৰণে নহয়, আমি জীৱনটোত যদি আমি সদায় অলপখিনি সময় যদি আমি যোগৰ নামত দিব পাৰোঁ, নিশ্চয় আমি সুস্বাস্থ্য আৰু হিচাপে আমি জীয়াই থাকিব পাৰিম। এইখিনিয়ে আৰু মূল উদ্দেশ্য আজিৰ এই যোগ দিৱসত। আৰু আজিৰ থিমটো আছিল ওৱান আৰ্ট ওৱান হেল্থ। অৰ্থাৎ আমি নিজে যদি হেল্থটো নিজে আমি ঠিক কৰিব পাৰোঁ, নিজকে হেল্ডি বুলি কৰি ৰাখিব পাৰোঁ, তেনেহ'লে আমাৰ পৃথিৱীখনকো আমাৰ প্লানেটক আমি সুস্বাস্থ্য কৰি ৰাখিব পাৰিম। সেইকাৰণে আজি এই থিমটো বৰ তাৎপৰ্যপূৰ্ণ থিম আৰু ইয়াৰ লগতে জড়িত হৈ আছে বাসুদেৱ কুটুম্বকম যিটো শব্দটো আছে, অৰ্থাৎ ছ'চিয়েল যিটো ৰেছপনচিবিলিটি বা ছ'চিয়েল যিটো সামাজিক যিটো আমাৰ একতাবোধ, সেই তাৰ কথাখিনিও আমাৰ ইয়াৰ লগত জড়িত হৈ আছে। যিয়েই নহওক, এইখিনিয়ে, ধন্যবাদ। এইটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আমাৰ বহুত পুৰণি ঋষি মুনিসকলে উদ্ভাৱন কৰা যোগ স্বাস্থ্যৰ কাৰণেই ভাল। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে 2014 চনতে ৰাষ্ট্ৰসংঘত এইটো উত্থাপন কৰিছিল আৰু বিশ্ব ভাৰতত তথা গোটেই পৃথিৱীত এই যোগ আৰম্ভ হৈছে। এই স্বাস্থ্যৰ কাৰণে, শৰীৰ মন সকলোবিলাক ঠিক ৰখাৰ কাৰণে এই যোগ অভ্যাস কৰাটো প্ৰত্যেকজন মানুহৰে কৰ্তব্য। আৰু বিদ্যালয়বোৰত যদি কৰা হয়, তেতিয়া ছাত্ৰ ছাত্ৰীৰ মন আকৰ্ষিত হ'ব, মন প্ৰফুল্ল হ'ব, স্বাস্থ্য ভালে থাকিব, পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব। গতিকে আমাৰ মহাবিদ্যালয়ত আমাৰ NSSৰ সহযোগত আমাৰ হাসমত আলী ছাৰে এই যোগ শিবিৰটো আৰম্ভ আজি কৰিলে। ইয়াতে মই বেছ সুখ পাইছোঁ, আনন্দ পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে অংশগ্ৰহণ কৰিছে। ল'ৰা ছোৱালীবিলাকক ধন্যবাদ দিছোঁ। আগন্তুক দিনত আমাৰ এই যোগ দিৱস আৰু সুন্দৰভাৱে পালন হ'ব, আমি আশা ৰাখিছোঁ। উত্থান মনোগাসন, পিছফালে পূরণ চিহ্ন, শ্বাস বন্ধ, অল্প রুখার কোন চেষ্টা। দুই, শ্বাস বন্ধ। হাত ঘরে, শ্বাস বন্ধ। 20-30-40 কেজি ওজন উঠাব লাগে। রাইট, রেডি, এক, উঠাও। দুই, উত্থান মনোগাসন, পিছফালে পূরণ চিহ্ন, শ্বাস বন্ধ, অল্প রুখার কোন চেষ্টা।
দুই তুই হাত তিনটা লোক ইয়া তিনটাই দিছে উঠা শ্বাস বন্ধ ঘুরে আঙুলের উপর দুজন পাটা পুরো উঠবে পায়ের গোড়া পুরো উঠবে শরীরের সম্পূর্ণ পায়ের আঙুলের উপর দুই পরে ঘর এক দুই শ্বাস বন্ধ স্মৃতি শক্তি বাড়ার কারণে একটু লম্বা অবস্থা হ্যাঁ হাত দুই ও খায় হাসবো না করে হাতকে দেখবো হাতের আঙুলে রাখলাম শ্বাস বন্ধ অলপ হলে রুখি দুই आपको लेफ्ट खड़ी एक ऊपर आंगुली रखसाम दुई आंगुली रखसाम दुई आपको लेफ्ट खड़ी एक उखा लई लई श्वास नीचे नीचे श्वास बंध বিশ্রাম দুই আরেকবার এক হাতুড়ি পিছনে হাতৰ ওজন সম্পূৰ্ণ হাতত থাকিব ভৰিৰ ওজন সম্পূৰ্ণ হাতত অলপ ভৰিটো ঘূৰাই ল'ম পুৰা এইটো লগাই পুৰা উশাহ লৈ লৈ উল্টা বিপরীত ফলে চকু দি ভামৰি বুলি কয় যিসকল ঘুম নধৰে টেনশন দুশ্চিন্তা সিসকলে ভামৰি কৰিব কমসে কম 15 বাৰ 20 বাৰ ডেইলি মৌমাখি যেনেকৈ আৱাজ কৰে তেনেকৈ গুণগুণ আৱাজ 3 বাৰ কৰিম